Hello guys, welcome to my new vlog. আজি জাষ্ট উঠিলোঁ 11টা বজাত টোপনিৰ পৰা উঠিলোঁ, মুখ হাত ধুলোঁ, গা পা ধুলোঁ, ধুই কিনে এতিয়া ধুনীয়াকৈ চাহ তাহ খাওঁ, খাই কিনে দিনটোত কি কাম কৰোঁ, কি জমনি কাম হয় বা কমপ্লিট দেখুৱাম। যোৱাকালি ৰাতি বোলে লংকেশ্বৰত বোলে এটা বহুত ডাঙৰকৈ এক্সিডেণ্ট এটা হৈছে, ডিভাইডাৰ ভাঙি গৈছে। তাৰপাছত এখন সৰু মাৰুতি গাড়ী বোলে ট্ৰাক এখনত বোলে খুন্দি আহিছে বোলে, খুন্দিয়াওঁতে বোলে ফুটপাথ পূৰা ভাঙি গৈছে, 3জন মানুহ মৰিছে, 3টা আৰু বাচ্চাজনী চিৰিয়াছ হৈ আছে। গম নাপাওঁ আৰু লংকেশ্বৰৰ ওচৰতে অমেগা হস্পিটেল, সকলোৱে জানে চাগে চকুৰ কাৰণে তাতে। তো গাইছ আজি দিনটোত কি হ'ব কমপ্লিটলি দেখুৱাম। মই আছোঁ ৰাতিপুৱা এইখিনিতে থাকোঁ, মই এইখিনিতে ষ্টাৰ্টিং কৰি ব্লগ। কি চাহ তাহ খাই লৈ কিনে অলপমান ভিডিঅ' চালোঁ, সেইকাৰণে দেৰি হৈ গ'ল। এতিয়া ধুনীয়াকৈ মই বিল্ডিঙৰ ওপৰত আহিছোঁ, এনেই বেকাৰ বহি আছোঁ, অনদিনৰ দৰে আজিও এনেকৈ বেকাৰ বহি আছোঁ। কি কৰিম আৰু সৌৰভ যোশী ব্লগ চালোঁ, ডিম্পু ব্লগ চালোঁ, সেইবিলাককে চাই থাকোঁ। সিহঁতে কেনেকৈ ভিডিঅ' বনায়, ধুনীয়া ভিডিঅ' বনায়। সৌৰভ যোশী মোৰ ফেভৰেট ইউটিউবাৰ হয় ইণ্ডিয়াৰ, আৰু অসমততো আছেই সিহঁতকেইজন। ভাল লাগে আৰু সৌৰভ যোশীৰ ব্লগ, মানে দৈনন্দিন জীৱনত কি কৰে, নৰ্মেল ভিডিঅ', একদম নৰ্মেল ভিডিঅ'। 1 ঘণ্টাত 1 মিলিয়ন ভিউজ যায়, ধেমালি নেকি? ভাল লাগে গাইজ। কিন্তু ৰাতিপুৱাৰ পৰা ইভিনিঙলৈকে কি কৰে কি নকৰে কমপ্লিট দেখুৱায়, সেইকাৰণে ভাল লাগে। আচলতে ব্লগ মানে সেনেকুৱাই হয়, দৈনন্দিন জীৱনত কি কৰে। আৰু আমাৰ অসমত ডিম্পু বৰুৱাই যেনেকৈ ধৰা হ'ল, তেওঁ বেছ কিছুমান মানে কি শিক্ষা দিব বিচাৰে, সেইটোও ধুনীয়া ব্লগ হয়। চেত্ৰীৰ আৰু ব্লগবিলাক ভাল হয়, আফ্ৰিকান ভালুক কমেডিয়ান হয়, ভাল লাগে। সকলোৰে ভিডিঅ'বোৰ চাই ভাল লাগে। সেয়ে আৰু কি ক'ম আৰু, সকলোৰে মতে ইউটিউব মানে কি হয় যে ইউটিউব পইচা পাবৰ কাৰণে কৰিব দৰকাৰ নাই। নৰ্মেলি যদি ফ্ৰী আছা বা নৰ্মেলি যদি কিবা একো কাম চাম কৰা নাই, বেকাৰ আছে, তেতিয়া মানে কি জাষ্ট টাইম পাছ হৈ যায়। ধুনীয়াকৈ ভিডিঅ' এটা বনাই কিনে ইউটিউবত দিয়া যাওক, এটা মানুহে চালেও। তো বেছি এক্সপেক্ট কৰিব নালাগে। মই প্ৰথমতে ভাবিলোঁ যে মই ভিডিঅ' কিবাইদি বনাওঁ, হিন্দীত বনাওঁ, গোটেই ইণ্ডিয়াৰ মানুহে চাব, ইমান নাভাবোঁ আৰু। আমাৰ মাতৃভাষা হ'ল অসমীয়া, তো বাছ অসমীয়াত বনাওঁ, নৰ্মেল ভিডিঅ'। বেকাৰ আছোঁ যিহেতু, ফ্ৰী হৈ বনাওঁ এতিয়া। তো সেয়ে আৰু জাষ্ট সেয়ে আৰু ভৱিষ্যতলৈকে ভাবিম, যদি ছাকচেছ হওঁ তো ছাকচেছ হওঁ নে নহয় সেইটোও ডাঙৰ কথা নহয়। ইউটিউবত আহিলে যে ছাকচেছ হ'ম সেইটো ডাঙৰ কথা নহয়, কষ্ট কৰিব লাগিব। তো জাষ্ট আৰু নৰ্মেলি ভিডিঅ' বনাওঁ, সেয়ে আৰু। অহাকালি গাইজ এটা ধামাকা ভিডিঅ' আহিব যেন লাগে, কাৰণ অহাকালি মই যাই আছোঁ আকৌ মামাহঁতৰ ঘৰত, তাতে মাও যাব। দিনটো মানে কি আমাৰ মামাহঁতৰ ঘৰত এজন মামা আছে, আমাৰ ঘৰৰে মামা হয়, কাজিন মামা। তেওঁ মানে খানা দিম বুলি কৈছে আমাৰ ঘৰৰ ফেমিলিটোক। তো এনেকুৱা অলপমান ভাল লাগিব আৰু, অলপমান সকলো ফেমিলি লগ পাম। বহুত দিন হ'ল মাও যোৱা নাই মামাহঁতৰ ঘৰত। তো জাষ্ট বিহু আহি আছে, বিহুতো যামেই মই, শনিবাৰে একেবাৰে যাম। বিহুত ৰছী টানা খেল আছে, ৰছী টানা প্ৰেক্টিচ কৰিব লাগে। মই সেইবাৰ যে গ'লোঁ মামাহঁতৰ ঘৰত, মই কেইদিনমান আগত গ'লোঁ, শনিবাৰ ৰবিবাৰ মই ৰছী টানিলোঁ। সকলোৱে কয় আৰু ৰছী টানাৰ কথা, তো সেইকাৰণে ভাল লাগে। আৰু সেইখন গাঁও মানে কি মই বহুত বেছি ভাল পাওঁ। সৰুৰ পৰা যিহেতু মোৰ ঘৰ জন্মস্থান বেলেগত আছিলে, কিন্তু মই সৰুৰ পৰা মামাহঁতৰ গাঁৱত থাকিও ডাঙৰ হোৱা, সেইকাৰণে মোৰ বহুত ভাল লাগে সেইখন গাঁও, কেতিয়াও এৰিব মন নাযায়। তো গাইজ ভিডিঅ'টো চাই থাকক আৰু, বেকাৰ মানুহ। কয় আৰু এতিয়া গাড়ী নিকিনো বুলি, কিন্তু মোৰ গাড়ী এখন ল'ব মন। দেউতাক কৈ থাকোঁতে দেউতা গাড়ী এখন লওঁ, সৰু সুৰা হ'লেও, কম দামী হ'লেও এখন গাড়ী লওঁ। তো দেউতাই কৈছে এতিয়া গাড়ী নলওঁ, অলপ ৰিটায়াৰমেণ্ট হওক তেতিয়া গাড়ী লওক। সেয়ে আৰু এতিয়া ভয় কৰে, বাইকখন দিয়ে মোক ভয় কৰি আছে। আৰু বহুত ৰ'দ দি আছে গাইজ, গৰম দিন আহিলে আৰু কি ক'ম আৰু, ঠাণ্ডাৰ দিন ইজ দ্য বেষ্ট। আৰু মানে কি গাইজ, দেউতাৰ মানে কি একো বস্তুৰে চখ নাই, বিশ্বাস নকৰিব। অফিচৰ ওপৰতে যি দেউতাৰ চখ, মানে কি কাপোৰৰ ওপৰত চখ নাই। বিহু আহি আছে, একো কাপোৰ নলয়, আমাক দিব খোজে। কিন্তু এই বছৰটো বাৰু মোবাইল দিলে বিহুত, আইফোন দিলে এক্সাৰ, মা আৰু দেউতাই মিলি কিনে। তো এই বছৰ মই কাপোৰ নলওঁ কোনোপধ্যে, ল'লে গেঞ্জি এটা ল'ম আৰু বাছ সেইখিনিয়ে। চাওঁ কি কৰোঁ, কিন্তু মই কাপোৰ লোৱাত নাই আৰু, যদি ঘৰৰ মানুহকো কাপোৰ দিব লাগিব। তো সেয়ে আৰু নৰ্মেলি। আৰু দেউতাৰ একো বস্তু চখ নাই, না গাড়ীৰ চখ, না বাইকৰ চখ, না স্কুটিৰ চখ, না কাপোৰৰ চখ। অনলি জাষ্ট অফিচ যাব লাগে। বিশ্বাস নকৰিব, ৰাতি আহি পায় 11টা বজাত। অফিচৰ পৰা দৰং ডিষ্ট্ৰিক্টত হয়, কিন্তু আমি থাকি গুৱাহাটীত। সদায় ৰাতি আহি পায় 11টা বজাত, আকৌ ৰাতিপুৱা যায় 7:30 বজাত। এনেকৈ কষ্ট কৰে, সেইকাৰণে বেয়াও লাগে। গাড়ীখন ল'ব দিওঁ, সেইকাৰণে গাড়ী চলাব নাজানে বাৰু, তো ময়ো নাজানো, অলপ শিকি আছোঁ মামাহঁতৰ গাড়ীখনৰে। সেইকাৰণে গাড়ী ল'ব কওঁ, কিন্তু নলয়, কি ক'ম আৰু।
তো গাইজ এতিয়া ধুনীয়াকৈ ভাত চাত খাই লওঁ কণী ভাজোঁ আহকচোন মোৰ লগত এতিয়া ধুনীয়াকৈ কণী চণী ভজা হৈ গ'ল এতিয়া ভাত চাত খাম ধুনীয়াকৈ দিনত মানে কি বেছিকৈ একো হেভি বস্তু খোৱাই নাযায় মোৰ ৰাতিও নাখাওঁ এতিয়াতো চাই কণী মানে ধৰা ভুজি যোনটো আন্দা ভুজি সেইটো বনালোঁ দালি ভাত বাছ সেইখিনিয়ে আৰু ইমান হেভি নহয় ৰাতি ৰুটি খাওঁ মই সেইকাৰণে এতিয়া ধুনীয়াকৈ মাহঁতো এতিয়া দোকান গ'লে কিবা লেতেৰা জাবৰ জোঁথৰ পেলাব লগা আছে পেলাই কিনে দোকান যাব আহি কিনে আমি ধুনীয়াকৈ ভাত খাম পূৰা ভাত খাম টিপটপ হৈ এতিয়া ইভিনিং যাব লাগিব মালিগাঁও যাবলৈ ৰেডি এতিয়া 4টা বাজিলে মই একদম কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ গ'লোঁ এতিয়া ধুনীয়াকৈ প্ৰেক্টিছত যাওঁ ৰাকেশ আৰু অনুজ সিহঁতে আহি আছে স্কুটিৰে সিহঁতে অহাৰ পিছত মোৰ বাইকখন অনুযোগ চলাব দিওঁ কাৰণ অলপ ভৰিও বিষাই আছে গাটোও ভাল লগা নাই মই ৰাকেশৰ লগত উঠিম তুমি কিবা ক'বা নেকি ৰাকেশে লাজ কৰিছে গাইজ একবাৰ মুখখন দেখুৱাই দিয়া তোমাৰ খুলি কিবা লাজ কৰিছে নেকি কিবা এটা কোৱা আমি বেডমিণ্টন প্ৰেক্টিচ কৰি আহিলোঁ আৰু ই লাজ কৰি আছে আৰু এটা আহিয়ে পোৱা নাই আকৌ এতিয়া ঘৰ আহি পালোঁ মই বেডমিণ্টন প্ৰেক্টিচ কৰি আহিলোঁ বহুত বেছি ভাগৰ লাগিছে বহুত কষ্ট দিছে আজি ছাৰে প্ৰেক্টিচো দিছে ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰি দিওঁ সমাপ্ত কৰি দিওঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম অহাকালি আমি আৰু মামাহঁতৰ ঘৰত যাবও পাৰোঁ নাযাবও পাৰোঁ গাইজ আজি ভিডিঅ'টো চালে তাৰ কাৰণে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কমপ্লিটলি কৰি দিব তেতিয়ালৈকে বাই বাই গুড নাইট জয় অসম